নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল সীমা ব্লগলৈ সকলোকে মৰমেৰে আদৰণি জনাইছোঁ। এয়া হ'ল ভাইটি আৰু আমি গৈ আছোঁ আজি বিজয়া দশমী চাবলৈ। লগতে আমাৰ ৱৰ্কশ্বপ মেনেজাৰ ছাৰৰ ঘৰলৈ গৈ আছোঁ। তো সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু এয়া মই আহি পালোঁ আমাৰ ৱৰ্কশ্বপ মেনেজাৰ ছাৰৰ ঘৰলৈ। তো ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে আমাৰ মেমজনীয়ে নিজৰ হাতেৰে, কলকাতাৰ ষ্টাইলত, মানে বেংগলী ষ্টাইলত। এয়া চিকেন বিৰিয়ানী, পোলাও। তো এতিয়া আমি সোৱাদ ল'ম, আপোনালোকে চাই থাকিব। সঁচাকৈয়ে মেমে বহুত টেষ্টি বনাইছিলে আৰু আমি পূৰা প্লেট চাফ কৰি খাই দিলোঁ। এয়া হৈছে মা দুৰ্গাৰ বিসৰ্জন দিয়াৰ আগৰ মুহূৰ্ত। তো মা দুৰ্গাক এনেদৰে পাঠশালা টাউনত ঘূৰোৱা হয়। তো তাৰপিছত আমি যাম ৰাৱণ বধ চাবলৈ। তো কিছু দেখাব চেষ্টা কৰিছোঁ। ভালেখিনি ভিৰৰ পৰা আহি আমি পালোঁ ভট্টদেৱ ইউনিভাৰ্চিটিৰ খেলপথাৰ, য'ত ৰাৱণ বধ কৰা হ'ব আৰু পূৰা ফাংচন চলি আছে। তো কিছু ফটো দেখাব চেষ্টা কৰিছোঁ। ইমান সুন্দৰকৈ সজাইছে, পুৰা উৰি উৰি যাব এতিয়া আকাশত। এতিয়া পুৰা ভোক লাগিছে, তো লৈ লৈছোঁ স্পেচিয়েল ৰোল। খাই লৈও পুৰা ফাংচন চোৱাত ব্যস্ত আমি বোৰ। আৰু দুৰ্গা পূজা চাব আহি যদি বেলুনো নলওঁতো কেনেকুৱা কথা, সেইকাৰণে এইটো বেলুন কিনি ল'লোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে ৰাৱণ পুৰা চাই আৰু যিখিনি দেখালোঁ মেইন। অ'কে, আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।